মই নজনাকে তুমি হলানো বৰ এজনী চকুতে পিৰিতিৰ চাৱনী মাতিম তোমাক কি বুলি জোনালী নে জানমণি মাতিম তোমাক কি বুলি জোনালী নে জানমণি ভাল লাগিল তোমাকে লগ পাই থাকিবানে কাষতে সদায় ভাল লাগিল তোমাকে লগ পাই থাকিবানে কাষতে সদায় মধুৰ স্মৃতি ভৰা এটি গান শুনিলে বহুত ভাল লাগে ৰাইট জীৱনটোত বহুত গান শুনিলো কিন্তু এইবিলাক গানৰ নিচিনা হোৱাত ক'তো নাপালো বুজিছ বন্ধু এইবিলাকে হৈছে অতীতৰ পুৰণি ভাল লগা বিহু গানবিলাকৰ ৰসালতা গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ আমি কথা এটা ভাবিছো হয় নেকি কি কথা ভাবিলি বা তই মানে ছাৰ আপুনি আজি আমাক প্ৰশ্ন নুসুধিব আপুনি গান গাবলৈ দিয়ক ছাৰ আমি খাটাৰ গান গাম ছাৰ গান গাবি নাই তহঁতে উল্টা পুল্টা গান গাবি মোৰ মাথাটো ঘূৰাব আৰু মই বেহুচ হৈ পৰি যাম নাই সেইটো হ'ব নোৱাৰো সেইটো কৰিব নোৱাৰো নাই ছাৰ আমি উল্টা পুল্টা গান নাগাওঁ আমি আজি ছাৰ ইংলিছ গান গাম চাইনিজ ভাষাৰ গান গাম মানে চীনৰ চাইনিজ ভাষা যে সেইবিলাকৰ গান গাম ছাৰ মজা গান চাইনিজ ভাষাৰ গান গাবি ক'ত শিকিলি তহঁতে চাইনিজ ভাষা ছাৰ আপোনাৰ হয়তো বিশ্বাস কৰিবলৈ অলপ টান হ'ব কিন্তু এইটোৱে সত্য যে মই 25 বছৰ আগতে চাইনিজ ভাষাটো শিকিলো ছাৰ কি ল'ৰা কি কথা কৈছ তই 25 বছৰ আগতে চাইনিজ ভাষাটো শিকিলি তই দেখোন 25 বছৰ আগতে জন্মই হোৱা নাছিলি ছাৰ সেইটোৱেতো মেইন কথাটো মোৰ বয়স হৈছে এতিয়া মাত্ৰ 17 বছৰ কিন্তু মই 25 বছৰ আগতে চাইনিজ ভাষাটো শিকিলো আগৰ জন্মত ছাৰ মই চাইনাত জন্মগ্ৰহণ কৰিছিলো মানে ইটো জন্মত যোৱাটো জন্মত গতিকে চাইনাৰ সকলোবিলাক চাইনিজ ভাষা চাইনিজ কথা মই শিকি থৈছো আৰু তাৰ পাছতে জন্ম ল'লো এতিয়া ইণ্ডিয়াত মানে ভাৰতবৰ্ষত গতিকে মই ছাৰ 25 বছৰ আগতে চাইনিজ ভাষাটো শিকি ক্লিয়াৰ কৰি থৈছো গতিকে আপুনি টেনশ্যন ল'ব নালাগে ইয়াৰ লগত মানে নহ'ব উস্তাদি লেবেল ইয়াৰ লগত যদি মই আৰু বেছি ফুটনি মাৰি থাকো ইয়াৰ লগত যদি বেছি কৈ থাকো আকৌ ই ডবলকে কৈয়ে থাকিব হ'ব ইয়াক মই একোৱে নকওঁ যা হেল্ল' ছাৰ কি হ'ল আপোনাৰ নাই একো হোৱা নাই হ'ব তহঁতকেইটাক যি হয় পাছত দেখা যাব আগতীয়াকে সপোনাৰ্থ কবি তই এটা কবিতা মাতি ল আজি ছাৰ গান গাবলৈ পামগে না পাবি সপোনাৰ্থ কবি তই কবিতা মাতি লচোন অকে ছাৰ তেনেহ'লে মই আৰম্ভ কৰিছো ৰঙা নীলা হালধীয়া আৰু গুলপীয়া বেঙেনা ৰং হয় সদায় বেঙুনীয়া ৰাতি কান্দে ভেকুলী দিনত কান্দে চৰাই বিহু দিনত সকলোৱে নাচো উৰাই ঘূৰাই দিনত চৰে ভাল মানুহ চুৰে ঘূৰে ৰাতি আমাৰ আকৌ নিশা এটাৰ আছে 10টা নাতি পুলিচক দেখি চোৰবোৰে বেগাই মাৰে লৰ পুলিচে আকৌ অৰ্ডাৰ দিয়ে ইয়াক ধৰ নিগনি আৰু মেকুৰী দুই খাতৰা শত্ৰু হাবিত থাকে সৰু ডাঙৰ বহু জীৱ জন্তু নিমখ আৰু জলকীয়া লগত খাবা আম অহাকালি লকডাউন খুলিলে গুৱাহাটীলৈ যাম ধন্যবাদ ছাৰ মোৰ আজি সপোনাৰ্থ কবিতাটো ইমানখিনিয়ে মজা চুপাৰ শুনি বহুত ভাল লাগিল থেংক ইউ ছাৰ বাৰু হ'ব দে চানি এইবাৰ তই এটা প্ৰশ্নৰ উত্তৰ দিবি হা ছাৰ আজি গান গোৱাহে কথা আছিলে আপুনি কিয় প্ৰশ্ন সুধিছে প্ৰশ্নটো সুধি লওঁ তাৰ পাছত গান গাবি মানে ছাৰ নুসুধিলে নহ'ব নেকি না মই আজি তোক প্ৰশ্নটো সুধিমেই বাৰু প্ৰশ্নটোৰ উত্তৰ দে তই হ'ব দিয়ক ছাৰ আমি ভালদৰে জানো যে আমাৰ পৃথিৱীখন ঘূৰণীয়া গতিকে চানি তই ক'ব লাগে যদিহে আমাৰ পৃথিৱীখন ঘূৰণীয়া নহয় বেকা হ'লহেঁতেন তেনেহ'লে আমাৰ পৃথিৱীত কি পৰিৱৰ্তন হ'লহেঁতেন ছাৰ আপুনি এইবিলাক মোক কি প্ৰশ্ন সুধিছে মই বৈজ্ঞানিকে না মই বিজ্ঞানীয়ে না মই ডাক্তৰে না মই ইঞ্জিনিয়াৰ আপুনি যে এইবিলাক পৃথিৱীৰ পৰিৱৰ্তনৰ কথা সুধিছে ঐ ল'ৰা মই গম পাইছোঁ দে তই ডাক্তৰো নহয় ইঞ্জিনিয়াৰো নহয় বিজ্ঞানীও নহয় তই বৈজ্ঞানিকো নহয় মুঠতে তই এনে অনুমান এটা কৰচোন যে পৃথিৱীখন যদি ঘূৰণীয়া নহয় বেকা হ'লহেঁতেন তেনেহ'লে কি পৰিৱৰ্তন হ'লহেঁতেন তই মাত্ৰ এটা অনুমান কৰ অনুমান ছাৰ অনুমানটো বাৰু কৰিব পৰা যায় শুনক ছাৰ পৃথিৱীখন যদি ঘূৰণীয়া নহয় বেকা হ'লহেঁতেন তেনেহ'লে পৃথিৱীত এনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'লহেঁতেন যে ৰাস্তাত চলিলেহেঁতেন নাও পানীত চলিলেহেঁতেন গাড়ী আকাশত চলিলেহেঁতেন ৰেলগাড়ী আৰু মাটিত উৰিলেহেঁতেন উৰাজাহাজ হেলিকপ্টাৰ ইত্যাদি হে তই এইবোৰ কি কথা কৈছ হয় ছাৰ আপুনি শুনক আৰু দুটামান ভাল উদাহৰণ তাৰ পাছত আপুনি ভালদৰে গম পাই যাব না তই বুজাই দে আৰু বেলেগ উদাহৰণ দিব নালাগে এইকেইটা কেনেকে হ'ল নাও কেনেকৈ ৰাস্তাত চলিব হা উৰাজাহাজ কেনেকৈ মাটিত চলিব ৰেলগাড়ী কেনেকৈ আকাশত চলিব মোক বুজাই দে শুনক তেনেহ'লে ছাৰ এতিয়া আমি জানো যে আমাৰ পৃথিৱীখন ঘূৰণীয়া আৰু সেইকাৰণে
জানানে গাড়ীবিলাক চলে ৰাস্তাত নাওবিলাক চলে পানীত উৰাজাহাজ বা হেলিকপ্টাৰবোৰ উৰে আকাশত আৰু ৰেলগাড়ীবিলাক চলে ৰেলচিত বা মাটিত কিন্তু ছাৰ পৃথিৱীখন যদি বেকা হৈ যায় তেতিয়াতো এইবিলাক বস্তু পৰিৱৰ্তন হৈ যাব আৰু যদি ছাৰ পৰিৱৰ্তন হৈ যায় তেনেহ'লেতো নাওবিলাক চলিব ৰাস্তাত গাড়ীবিলাক চলিব পানীত উৰাজাহাজবিলাক উৰিব মাটিত আৰু ৰেলগাড়ীবিলাক চলিব আকাশত মানে উল্টা হৈ যাব পৰিৱৰ্তন হৈ যাব ইফালে সিফালে ইফালে সিফালে হৈ যাব ছাৰ বুজিছো তই খাটাৰা অনুমান কৰিছ হ'ব এইবিলাক বস্তু তয়ে ৰখাই থ তোৰ অনুমানটো তয়ে ৰখাই থ তোক মই একোৱে নুসুধো যা তোক মই আৰু একো প্ৰশ্নই নুসুধো ছাৰ মই চাইনিজ গান গাম বুলি কৈছিলো নহয় কি হ'ব তই চাইনিজ গান গাবি হা তই চাইনিজ গান গাবি তোক গৰু পিতন দিম এতিয়া মই গৰু পিতন ছাৰ গৰু পিতন দিলে ভাল হ'ব জানো না মই নেজানো ভাল নে বেয়া নে কিন্তু তই গৰু পিতন খোৱা যোগ্য নেপায় ছাৰ নেপায় আজি মই বহুত লাজ পাইছো আপুনি যিটো ৰাস্তাত গৈ আছে যিটো গতিত গৈ আছে সেইটো গতিত যদি গৈ থাকে এদিন আপোনাক গৰুবিলাকেও ঠাট্টা কৰিব ছাৰ কি কলি তই গৰুবিলাকে মোক ঠাট্টা কৰিব হয় ছাৰ আপুনি সামান্য গৰু এটাক এক পিতন দিব পৰা নাই আৰু আমাৰ দৰে মানুহক আপুনি গৰু সজাই গৰু পিতন দিব লৈছে আপুনি ইমান দুৰ্বল নে ছাৰ এ হৰি কি যে হ'ব এই চবে মানে সঁচাকে পৃথিৱীখনকে উল্টা কৰি পেলাবই এ বাদ দিয়ক ছাৰ পৃথিৱীখন উল্টা হ'লে ক'ত থাকিম আমি উল্টা হৈ যাম ছাৰ আমিও মই ছাৰ ইংলিছ গান এটা গাম এতিয়া গাব পাৰোনে দে গা ইংলিছ গানে গাও না হিন্দী গানে গাও না চাইনিজ গানে গাও না কি গাও গা থেংক ইউ ছাৰ ছাৰ টিং 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 টেন 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 এইটো হৈছে ছাৰ গীটাৰ মাত লগতে ছাৰ পে 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 ছাৰ এইটো হৈছে পেপাৰ মাত গুণ প্ৰাক গুণ গুণ প্ৰাক গুণ গুণচাক ছাৰ এইটো হৈছে ঢোলৰ মাত হ'ব তোৰ গান গাবলৈ মন আছে যদি গান গা এইবিলাক পেপাৰ মাত ঢোলৰ মাত মোক শুনাই নাথাকিবি তই গান গা হ'ব ছাৰ তেনেহ'লে মই মোৰ ইংলিছ গানটো ষ্টাৰ্ট কৰিছো টেন 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 ABC DCD F G H I J K L M N O P Q R S T U V W X Y Z U V W X Y Z U V W X Y Z বুদ্ধা এইটো তোৰ গান হ'ল হা এইটো তোৰ গান হ'ল ছাৰ আপুনি মোৰ গানবিলাকক ঠাট্টা নকৰিব মোৰ গানটোক ঠাট্টা নকৰিব আপুনি এটা কথা হয়তো নাজানে যে ইংলিছ গায়কসকলে নিজৰ গানত এলফাবেটৰ প্ৰতিটো লেটাৰ ইউজ নকৰে কিন্তু ছাৰ মই কি কৰিছো এৰ পৰা একেবাৰে জেডলৈকে গোটেইখিনি লেটাৰ ইউজ কৰিছো গতিকে মোৰ গানটো ছাৰ মহত্বপূৰ্ণ বহুত ভাল ছাৰ থহে তোৰ ফকতীয়া গান এনেকৈ চবেই গাব পাৰে হট নুশুনো তোৰ গান চানি তোৰ কি গান গাব আছে জলদি গা দেৰি হৈছে হ'ব ছাৰ আপুনি এতিয়া ঠাট্টা কৰিলে কি হ'ব এদিন মই এইটো গান ৰিলিজ দি দিম ছাৰ পপুলাৰ হৈ যাম হ'ব তই যেতিয়া গানটো ৰিলিজ কৰিবি তেতিয়া শুনিম চানি তই গা চাং মেং চুং চাং চাং চামিং চামাং চুমিং চামাং চাং কি কলি তাৰ মানে ছাৰ মই যিহেতু চাইনিজ গান গাম গতিকে সেইকাৰণে মই আপোনাক কৈছো অ'কে ছাৰ আপুনি খন্তেক ধৈৰ্য ধৰক মই গানটো গাওঁ এই বুলি ছাৰ মই চাইনিজ ভাষাতে কৈছো কম চাইনিজ মানুহটো না এইটো কিবা কৈছে এনো চাংচিং মাৰি দিছে এইটোকে চাইনিজ ভাষা কৈছে কিবা হয় এইটো হ'ব দিয়ক ছাৰ আপুনি মুঠতে মোৰ গানটো শুনক ঠিক আছে গাই যা চেং মেকে চাং চাং নাং চিং চাং চাং নাকা চাকা 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 নাং চাং 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 চেং মেকে নাং চাং টাং চাং টাং চাং সিং লাকা সিং নিং লাং 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 টেং লাকা মেং লাকা সিং লাঙা চাং চামুং সিং মাং চাং চাং চুং চাং ঐ ছাৰ দেখোন বেহুচ হৈ গ'ল কি হ'ল তাৰমানে তাকেতো ময়ো চাইনিজ গানটো বহুত ভাল শব্দ ইউজ কৰিছো ছাৰে বুজি নাপালে নেকি মাথা মুণ্ডা বুকি আছ হা ছাৰে কিবা চাইনিজ ভাষা বুজি পায় নেকি আৰু তই সঁচাকে চাইনিজ গান গাইছ জানো আৰে বেটা 25 বছৰ আগতে চাইনিজ ভাষা শিকি অহা মানুহ তই মোক মানে তই কি শিকাবি কি এসব বাদ দে 25 বছৰ আগতে শিকিছ না কেইবছৰ আগতে শিকিছ বাদ দে ছাৰে যে তোৰ চাইনিজ গান শুনি নাৰ্ভাছ হৈ গ'ল বেহুচ হৈ গ'ল সেইটো কিন্তু খাটাং কাৰণ ছাৰে জাহা তাহা চাউণ্ড শুনিব নোৱাৰে ফকতীয়া চাউণ্ড শুনিব নোৱাৰে ছাৰ অলপ দুৰ্বল যে তাকে এতিয়া কৰ কি দেচোন দে ছাৰক উঠাই ছাৰ ক'ত ছাৰ দেখোন একো পাত্তাই দিয়া নাই ঐ কি হ'ব এতিয়া
ছাৰ দেখোন নাই যে ক'ত গ'ল ছাৰ সঁচাকে বেহুচ হৈছিলে না মিছাকে বাৰু আবে ছাৰে মিছাকে বেহুচ হৈছিলে হেলো বেহুচ হৈছে গতিকে আমি সঁচা বুলিয়ে ভাবিম বলচোন বল আইঙে পাইঙে ছাৰক ইফালৰ পৰা চাংগে আমাৰ বিষয়ে কিবা এটা ক'ব পাৰে ন আমাৰ হেড ছাৰক আমাক বেয়া বেয়াকে লগাই দিব পাৰে ন বল বল ঠিক আছে বল